বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো চাই নিশ্চয় গমেই পাইছে যিহেতু গৰিমা শইকীয়া আজিও আদালতত উপস্থিত হৈছিল আৰু তেওঁ জুবিন গাৰ্গৰ বেংক একাউণ্টৰ সকলো নথিপত্ৰ নিজৰ হাতলৈ হস্তান্তৰ হোৱাৰ পিছত গৰিমা শইকীয়াকে কি ক'লে তাৰ বিষয়ে আহকচোন আমি ভিডিঅ'টো চাওঁ। কষ্টকৰ সময় এইটো বহুত কষ্টকৰ সময়। এইবোৰ বস্তু এনেকৈ নালাগিছিল আচলতে, জীৱনত কেতিয়াও বিচৰা নাছিলোঁ এনেকৈ। আজি হাতত পৰিলে চাৰ্টিফিকেটখন, কিন্তু এইটো এটা বহুত মানসিক এটা যুদ্ধ মোৰ নিজৰ লগত। হাতত পালোঁ যদিও মই সেইটো মানে কেতিয়াও মোৰ কাৰণে সফলতা আৰু এইটো পৰ্যায় পামহি বুলি কেতিয়াও ভবা নাছিলোঁ আচলতে জীৱনত। আনকি যিজন অফিচাৰে মোক হেণ্ড অভাৰ কৰিছে তেখেতেও সেইটোৱে কথা কৈছে। আৰু যিখিনি কৰিছিলোঁ একেলগে থাকিম বুলি, এতিয়া এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে। মই আৰু একো ক'ব নোৱাৰিম এতিয়া। কষ্টকৰ সময় এইটো বহুত কষ্টকৰ সময়। এইবোৰ বস্তু এনেকৈ নালাগিছিল আচলতে, জীৱনত কেতিয়াও বিচৰা নাছিলোঁ এনেকৈ। কোনেও ভবা নাছিলে আচলতে এনেকুৱা এটা দিন আহক বুলি। আমিও কোনেও ভবা নাছিলোঁ, আপোনাৰতো বাদেই। কামখিনি কৰি দিছে কোৰ্টে, ধন্যবাদ জনাইছোঁ কোৰ্টক। আৰু কি ক'ম আৰু বাকী তেওঁৰ কামখিনি কৰি যাবলৈ এতিয়া চেষ্টা কৰিম, সেইটোৱে আৰু। তেওঁ যিখিনি বিচাৰিছিলে সেইখিনি কাম তেনেকৈ কৰি যাবলৈ চেষ্টা কৰিম। তেওঁ যেনেকৈ কৈছিলে নিজৰ কাৰণে একো নাৰাখোঁ, ময়ো একো ৰাখি নাযাওঁ। এই সকলোবোৰ যেনেকৈ পাৰোঁ নিজৰ দায়িত্ব কৰ্তব্যখিনি পৰিয়ালৰ প্ৰতি কৰি মই যেনেকৈ তেওঁ মানুহৰ বাবে বিচাৰিছিলে সেইখিনি মাত্ৰ মোক গাইডেঞ্চ দি যাওক তেওঁ, সেইটোৱে মই কামনা কৰিছোঁ, মই প্ৰাৰ্থনা কৰিছোঁ। সেইখিনি গাইডেঞ্চ দিলে মই তেনেকৈ কৰি যাম সকলোখিনি। তেনেধৰণেই ৰাখিছিলে তেওঁ সকলো নিজৰ।